हेलो बंधु मैं मिराजुल अपनी देखी আছে डेली ब्लॉग আজি मैं गई आसो ड्रैगन फ्रूटर खेती देखाबले तो भिडिओ शेषলৈকে स्किप नकराके चाই থাকক तो आजिर भिडिओ घरर পৰা নহয় डायरेक्ट रास्तार পৰাই আহি পালো तो এতিয়া আমি চাবলৈ যাম ड्रैगन फ्रूटर গছ तो সময় নষ্ট নকৰি ভিডিওটো আৰম্ভ কৰো এই জন সৰু লৰাটোৰ নাম হল তানবীৰ মেহতাব বেপাৰী ইহঁতৰে হল ड्रैगन फ्रूटर গছ তো ই আমাক দেখাবলৈ লৈ গৈ আছে তো পুখুৰীৰ পাৰত যাব হলে এনেকুৱা এখন গেট মেলি যাব লাগিব আৰু এই চাকি ধুনিয়া এখন দলং বনাইছে কাঠৰ দলং তো এই কাঠৰ দলংটো পাৰ হোৱাৰ পিছত এই আছা পুখুৰীৰ পাৰত ড্ৰাগন ফ্ৰুটৰ গছ একদম কেকটাছৰ গছৰ দৰে আমি সৰুতে এটা কিতাপত পাইছিলো কেকটাছৰ গছৰ ছবি তেনেকুৱাই লাগিছে মোক গোটেই পুখুৰীৰ কাষে কাষে আছে চাব পাৰা গোটেই পুখুৰীৰ কাষে কাষে আছে আৰু এইবোৰ নতুনকৈ লগাই আছে তো আপোনালোকে যদি ড্ৰাগন ফল লগাব খুজে কমেন্ট কৰি জনাব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনখন প্ৰেছ কৰি নোটিফিকেশন অন কৰি ৰাখিব যাতে ইয়াৰ বিষয়ে ভিডিও বনালে আপুনি চাব পায় তো ভিডিওটো যদি ভাল লাগিছে শেয়াৰ কৰিব আৰু পুখুৰীটো চাওক না কেনেকুৱা আকৃতিৰ পুখুৰী চাওক এল আকৃতিৰ পুখুৰী আৰু আছে পুখুৰীত চাওক নৌকা আছে এই আছে পুখুৰীত নৌকা আছে মই নৌকাটো তলত উঠিম চাওক কেনেকুৱা নৌকা তো নৌকাটো উঠাৰ পিছত গম পালো যে ইয়াত বহুত পানী আছে আৰু শব্দও কৰিলে এটা এই কাৰণে উভতি আহিব লগা হল শেষত ভিউৱাৰ্ছ সকলক এটা কথা কওঁ যে আপোনালোকে বহুতে ভিডিও চায় কিন্তু ফলো বা সাবস্ক্ৰাইব নকৰে তো আপোনালোকে সাবস্ক্ৰাইব আৰু ফলো কৰক আপোনালোকৰ সাবস্ক্ৰাইব আৰু ফলোৱে আমাক ভিডিও বনোৱাৰ অনুপ্ৰেৰণা যোগায় তো যিসকলে কৰা নাই কৰি লওক ধন্যবাদ